হাই ফ্ৰেণ্ডছ, আজি আহিছোঁ বিশ্বনাথ ঘাটলৈ। মোৰ লগত আছে দিব্য বাইক চলাব দিছোঁ। সি চলাইছে, সি জেগাটো বহুত ভাল পাইছে বোলে। আহি পেলানি বহুত দিন অহাও নাই বোলে, এবাৰ গৈছে বোলে। মই প্ৰথম যাম আৰু ইয়াৰ লগত আহি আছোঁ এনেকৈ কৰি। এইটো স্প্ৰাইট লৈ আহিছোঁ খাবলৈ, বৰফ হৈ আছে, তাত গৈ খামগৈ আৰু এতিয়া বহি। ব'লক। পাই গ'লো আমি বিশ্বনাথ ঘাট। প্ৰথম স্প্ৰাইট অলপ খাই ল'লোঁ, দুইটা বহি লৈছোঁ, দুইটা বহিলোঁ। বহি পেলানি আমাৰ বেক চাইডে পূৰা ব্ৰহ্মপুত্ৰ নদী। আমাৰ বেক চাইডে ব্ৰহ্মপুত্ৰ নদী আছে, আপোনালোকক দেখাই আছোঁ। এইখন আপোনাৰ ব্ৰহ্মপুত্ৰ নদী হয়। এই লগতে পানী আনিছোঁ, ঠাণ্ডা পানী। এই স্প্ৰাইট আনিছোঁ, চিপছ আনিছোঁ, এই খাই লওক। ব্ৰহ্মপুত্ৰৰ মাজত এইটো ঘৰটো কেনেকৈ থাকি গ'ল তাকে বুজি পোৱা নাই। ঘৰ কেইটামান আছে, এইটো চাপৰি হ'ব লাগে। ধৰিব পাৰিছে নাই আপোনালোকে? দেখাই দিছোঁ, চেষ্টা কৰিছোঁ দেখাবলৈ, কাৰণ মোৰ কেমেৰাটো ইমান ভাল নহয়। কম সময়ৰ ভিতৰত এটা কেমেৰা আনি লোৱা সম্ভাৱনা আছে, ব্লগৰ কাৰণে। ব্লগ কৰিব পৰা নাই, টাইম পোৱা নাই ইমান, লকডাউনৰ কাৰণে। বাকী এইফালে আমি গৈ থাকোঁ। বাকী আপোনালোকক দেখাই গৈ আছোঁ। আপোনাৰ বহুত বস্তু চাবলগীয়া আছে ইয়াতে। ইপিনেতো ইমান একো চাবলগীয়া নাই তেনেকুৱাবিলাক নাই। মোৰ আগে গৈ আছে দিব্য। আমি দুজন আহিছিলোঁ লগতে চাম বুলি। ই বোলে বহুত দিন অহা নাই এইটো চাইডে, প্ৰথম আহিছোঁ বুলি কৈছে। ইয়াত এটা আপোনালোকৰ এটা শিল আছে, এই শিলটো কেতিয়াও ডুব নাযায়। এইটো কি আছে? এইটো এটা মন্দিৰ, ছাইডতে মন্দিৰ এটা আছে ন। আমি আগলৈ গৈ থাকোঁ। মই কৈছিলোঁ নহয়, মই আগতীয়াকৈ জানো নিদিওঁ। এইটো লগতে লাগি আছে এটা শিৱ মন্দিৰ ন। এই শুনিছোঁ কথা এটা দেই, এইটো মানে কি, ইয়াৰ লোকেল স্থানীয় মানুহে কোৱা শুনিছোঁ কি, এই শিলটো হেনো যেতিয়া ডুব যাব হেনো, নাজানো আৰু বিশেষ। বিশ্বনাথ চাৰিআলি বোলে গোটেইখন ডুবি যাব বোলে। বিশ্বনাথ চাৰিআলি বুলি নহয়, গোটেইখন ইয়াত হেৰি হৈ যাব বোলে। সেইকাৰণে আজিৰ দেশত যিমান যেনেকুৱা বানপানী হৈছে, যিমানে যি পানী হৈছে, কিন্তু এই শিল দুটা আজিলৈকে ডুব যোৱা নাই বুলি কৈছে স্থানীয় ৰাইজে কৈছে। ব'লা আমি আগলৈ যাওঁ এতিয়া। যিকোনো নাৱত উঠিবা নেকি? নাৱত উঠিবা নেকি? নাও আছে ইয়াতে, ইয়াত নাও আছে, নাও। জানুৱাৰীত আহিলে জানুৱাৰীত উঠিব পাৰি। 1 2 3 4 5 6 7 8খন নাও আছে এইখন। যিকোনো উঠা যি ব'লা, ইপাৰৰ পৰা সিপাৰ হৈ আহিম। নোযোৱা? পানীও যথেষ্ট ভিৰ, পানী মানে বহুত আজি বাঢ়ি আছে। পানী মানে আজি যিটো জোৰ মানে গতি যিটো, এনেই পৰিৱেশটো বহুত ঠাণ্ডা পৰিৱেশ ন দিগন্ত?
খুব সুন্দৰ পৰিৱেশ দেই। ঘাটৰ যিটো পৰিৱেশ আমি এতিয়ালৈকে পালোঁ, সেই পৰিৱেশটো একচুৱেলি বহুত ঠাণ্ডা পৰিৱেশ। গৰমৰ ফিলটো নহয় একচুৱেলি। আমি ইয়াতে আজি 2-3 ঘণ্টা বহিছোঁ এতিয়ালৈকে, কিন্তু তথাপিও গৰমৰ যিটো ফিল, ইমান ৰ'দ দি আছে, ইমান কাৰা ৰ'দ দি আছে, হয়তো আপুনি বাহিৰত থাকিবলৈ প্ৰব্লেমেই আছিলে। কিন্তু এতিয়া যেনেকুৱা ধৰণৰ মানে বতাহ মাৰি আছে ন, একচুৱেলি বহুত ঠাণ্ডা লাগি গৈছে, বহুত বেছি ঠাণ্ডা লাগি গৈছে। চাওক ভালকৈ পৰিৱেশটো এবাৰ আপোনালোকে চাওক। ইফালেও এখন আছে, ইফালেও আপোনাৰ কিবা ৰিজৰ্ট এটা আছে। এইটো ব্ৰহ্মপুত্ৰৰ মাজত একেবাৰে খুব মজা। ছাইডতে দোকান পোহাৰো আছে, হোটেল আছে। মেইন চেণ্টাৰ নহয় ডোখৰতে। এইটো মানে মন্দিৰটো আছে, আগলৈ মন্দিৰটো আছে। বাকী আগলৈ গৈ আছোঁ। খুব ৰ'দ দি আছে যদিও মানে একচুৱেলি বহুত ঠাণ্ডা পৰিৱেশটোৰ কাৰণে আমি ঘূৰিব পাৰি আছোঁ। বহুত ধুনীয়া আছে পৰিৱেশটো। আচলতে যিটো পানীৰ যিটো হাৱা, সেই হাৱাটোৰ পৰা বেছি ঠাণ্ডা অনুভৱটো কৰিছোঁ। পৰিৱেশটো একচুৱেলি ভাল। আপোনালোকে আহিব এবাৰ, চাব, থাকিব, ঘূৰিব। ধুনীয়া পৰিৱেশ মানে। দিগন্তটো ক'বই পৰা নাই, কি মজাকৈ মানে ঘূৰি আছে নহয়। এনেই তাৰ গৰমটো বেছি হয়, কিন্তু আজি সি গৰমৰ ফিলটো কৰা নাই মানে। তাৰ ষ্টাইলটো চাওক। ঠাণ্ডা পানী খাই মানে খুব ঘূৰি আছে। ইয়াত থাকিলে বঢ়িয়া লাগি থাকে, মনটো ফূৰ্তি হৈ থাকে। আহিলোঁ, বহুত ভাল লাগিছে। যামগৈ এতিয়া। আমাৰ চেনেলটো কিন্তু নোচোৱাকৈ নাথাকিব আপোনালোকে দেই। ভোক লাগিছে অলপ, চাব। খাওঁ। এতিয়া আপোনালোকে লগাব লাগিব মাস্ক। আজিকালি মাস্কটো কিন্তু বাধ্যতামূলক হ'ল। যদি মাস্ক নলগাকৈ তুমি ওলাই গৈছা, 500 টকা ফাইন। সেইকাৰণে সেই 500 টকা দিবলৈও নাহে, মাস্ক লগাই থকাই ভাল। 1000 টকা। কিন্তু এডোখৰত এতিয়া কোনো নাই, ধৰি লোৱা এডোখৰত আমি দুজনহে আছোঁ অকল। পৰিৱেশো ঠাণ্ডা, কিমাননো মাস্কখন লগাই থাকিব। চ' আমি মাস্কখন এতিয়া লগোৱা নাই। এনেই বেলেগত গ'লেতো মাস্কখন লগাবই লাগিব। মাস্কখন লগাম, কিয় নলগাম। পানীৰ যিটো চাউণ্ড এইটো শুনক আপোনালোকে। দেখাই দিয়া হ'ল। বা যিটো সুত আপোনালোকে চাওক এবাৰ, আৰু চাউণ্ডটো শুনক। ৱাও। এইখন জেগাত আমি আগতে আহোঁতে আমি এইখন জেগাত ধুনীয়াকৈ খোজকাঢ়ি গৈ আছিলোঁ, পানী নাথাকে। নাৱত যাওঁ, এতিয়া পূৰা পানী, বহুত পানী। আমি পাই গৈছোঁহি আৰু, পাই যামগৈ এতিয়া। আহিব আপোনালোকে ইয়াত চাবলৈ, খৰালি আহিব। জানুৱাৰী, ফেব্ৰুৱাৰী সেইটো টাইমত ইপাৰলৈ যাব পাৰিব। ইপাৰত আজি দেখাব নোৱাৰিম, ইপাৰত জানুৱাৰীত দেখাম, নিশ্চয় দেখাম। বহুত দেৰি ঘূৰিলোঁ, ইয়াৰ পিছত আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ। ঘৰত যাওঁ, অলপ খাওঁগৈ, খোৱা বোৱা কৰি আকৌ ওলাই আহিম আৰু
ৰেষ্ট ল'ম অলপ।
Bye.